নমস্কাৰ মই আয়ুষ আজি হৈছে 16 এপ্ৰিল বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে এপ্ৰিলৰ শেষত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পৰৱৰ্তী খবৰটো হৈছে ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ ছিংগল চালকৰ ভৰি ট্ৰাকৰ ভিতৰতে 4 ঘণ্টা ধৰি চালক আৰু হেণ্ডিমেনৰ মৃত্যু চিৎকাৰ। পৰৱৰ্তী খবৰটো হৈছে যিকোনো সময়তে আহিব পাৰে মহামাৰীৰ সতৰ্কবাণী সুৰ। পৰৱৰ্তী খবৰটো হৈছে অভিনেত্ৰীৰ ফটো ভাইৰেল ভাবুকি ব্লেকমেইলিং অৱশেষত গ্ৰেপ্তাৰ কিদৰে কোন অভিনেত্ৰীক ব্লেকমেইল কৰিছিল ৰীলৰ খলনায়ক ভাস্কৰে। পৰৱৰ্তী খবৰটো হৈছে জেললৈ যাব পাৰে সোনিয়া ৰাহুল গান্ধী কেজৰিৱাল সোৰেনসহ যিসকলৰ বিৰুদ্ধে লাগিছিল PMLA আটাইকেইজনক ইতিমধ্যে ইউডিয়া কৰিছে গ্ৰেপ্তাৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাষ্ট্ৰীয় জলপথত মালবাহী যাতায়াত 14.6 কোটি টনেৰে অভিলেখ স্থাপন। বন্দৰ জাহাজেৰে জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় জলপথৰ মাল পৰিবহণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। 2024-25 বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় জলপথেৰে অভিলেখ সংখ্যক 145.5 মিলিয়ন টন সামগ্ৰী পৰিবহণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মোদী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদৰ ঘোষণা কংগ্ৰেছৰ। ৰাজনৈতিক স্বাৰ্থৰ বাবে তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ বৃদ্ধি পোৱাৰ প্ৰতিবাদত ভাৰতীয় জাতীয় কংগ্ৰেছে মোদী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদৰ ঘোষণা কৰিছে। শেহতীয়াকৈ বলবৎকাৰী সঞ্চালকালয়ে নেশ্যনেল হেৰাল্ডৰ সম্পত্তি জব্দ কৰাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে নতুন যুদ্ধবিৰতিৰ প্ৰস্তাৱ ইজৰাইলৰ নিৰস্ত্ৰীকৰণৰ চৰ্ত মানি নলয় হামাছে। পৰৱৰ্তী খবৰটো হৈছে উচ্চতম ন্যায়ালয়ত নতুন ৱাক সংশোধনী আইনৰ শুনানি গ্ৰহণ। বুধবাৰে উচ্চতম ন্যায়ালয়ে সংশোধিত ৱাক আইনৰ সম্পৰ্কীয় আবেদনৰ শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত ন্যায়াধীশ সঞ্জয় কুমাৰ ন্যায়াধীশ KV বিশ্বনাথনৰ 3জনীয়া বিচাৰপীঠে এই গোচৰসমূহৰ শুনানি কৰিব। শুনানিৰ সময় দুপৰীয়া 2 বজাত নিৰ্ধাৰণ কৰা হৈছে। মুৰ্ছিদাবাদৰ সংঘৰ্ষ বিশেষ তদন্তকাৰী গোট গঠন সন্দৰ্ভত আবেদন উচ্চতম ন্যায়ালয়ত। পৰৱৰ্তী খবৰটো হৈছে সংশোধিত ৱাক আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মুৰ্ছিদাবাদৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰা ইতিমধ্যে 200ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহু FIR পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে। মুৰ্ছিদাবাদৰ পৰিস্থিতিৰ সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে সকলো চৰকাৰী কামৰ বাবে বাধ্যতামূলক হ'ব অসমীয়া বৰাক উপত্যকা আৰু বিটিআৰত ব্যৱহাৰ হ'ব বাংলা আৰু বড়ো। অসম চৰকাৰে ঘোষণা কৰিছে 1 বহাগৰ পৰা সমগ্ৰ ৰাজ্যৰ সকলো চৰকাৰী অধিসূচনা আদেশ নিয়ম আৰু যোগাযোগৰ বাবে এতিয়া অসমীয়া ভাষা বাধ্যতামূলক চৰকাৰী ভাষা হ'ব। পৰৱৰ্তী খবৰটো হৈছে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ চিকিৎসালয়ৰ পৰা নৱজাতক শিশু নিৰুদ্দেশ হলে বাতিল হ'ব অনুজ্ঞাপত্ৰ। উচ্চতম ন্যায়ালয়ে শিশু সৰবৰাহৰ গোচৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি নৱজাতক শিশু নিৰুদ্দেশ হলে সংশ্লিষ্ট চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশ জাৰি কৰিছে। ন্যায়াধীশ JB পাৰ্দিৱালা আৰু মহাদেৱানৰ বিচাৰপীঠে শিশু সৰবৰাহৰ গোচৰত অভিযুক্তৰ জামিনৰ আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশ প্ৰদান কৰিছে। পৰৱৰ্তী খবৰটো হৈছে পুনৰ উত্তপ্ত কাশ্মীৰ নিশা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীচালনাত আহত এজন জোৱান। জম্মু কাশ্মীৰৰ পুঞ্চ অঞ্চলত পুনৰ প্ৰতিধ্বনিত হৈছে সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত অবিৰত গুলীচালনাৰ শব্দ। সোমবাৰে নিশা সেনাই তথ্য লাভ কৰি সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অভিযান আৰম্ভ কৰে যদিও আফাতত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। তথাপিও দুই পক্ষৰ মাজত গুলীচালনাত এজন জোৱান আহত হয়। পৰৱৰ্তী খবৰটো হৈছে ৰাজপথত আন্দোলন কৰিব নোৱাৰিব আমজোৱা অন্যথা লোৱা হ'ব একচন সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে বিহুৰ মাজতেই লংকাত জঘন্য ঘটনা সুৰাপান কৰি পিতৃক জীৱনতে জ্বলাই শেষ কৰিলে পুত্ৰই পাখান পুত্ৰ ৰাজকুমাৰ চাম্পিয়াক আটক। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।